কিছুমান ঘটনা হলে এইটো পলিটিক্যালি মানুহ টানিব বিচাৰে, কেতিয়াবা জাতিগত বা কেতিয়াবা বেলেগ ইস্যু লয়। তো কিছুমান এনেকুৱা ফেচবুক ফেক আইডি আছে, এই ফেক আইডিবিলাক জাতিগত ক্লেশ লগাই দিব খোজে। মই SP ডাঙৰীয়াক কৰা নিৰ্দেশ দিছোঁ যে যিবিলাক এনেকুৱা ফেচবুক একাউণ্ট হোল্ডাৰ আছে ফেক, যে জাতিৰ মাজত ক্লেশ লগাব খোজে, সৰু বস্তু ডাঙৰ কৰি দিব খোজে, সেইটো অতি সোনকালে আইডেণ্টিফাই কৰি পেলাই এৰেষ্ট কৰিব লাগে। আৰু মই আপোনালোক ক'লোঁ, যিকেইটা পেজ বা ফেচবুক একাউণ্ট এনেকুৱা ভুৱা কথা বাৰ্তা ফেচবুকত আপলোড কৰি ৰাইজক বিভ্ৰান্ত কৰা মানে একশ্যন লোৱা হ'ব। এটা কথা মই আপোনালোকক আকৌ ক'ব বিচাৰিছোঁ যে এইটো এটা হত্যাকাণ্ড। মই আপোনালোকৰ সাংবাদিক চেনেলৰ বা সাংবাদিক বন্ধুসকলৰ যোগেদি জনাব বিচাৰিছোঁ, কিছুমান ঘটনা হ'লে এইটো পলিটিক্যালি মানুহ টানিব বিচাৰে, কেতিয়াবা জাতিগত বা কেতিয়াবা বেলেগ ইস্যু লয়। তো কিছুমান এনেকুৱা ফেচবুক ফেক আইডি আছে, এই ফেক আইডিবিলাক জাতিগত ক্লেশ লগাই দিব খোজে। মই SP ডাঙৰীয়াক কৰা নিৰ্দেশ দিছোঁ যে যিবিলাক এনেকুৱা ফেচবুক একাউণ্ট হোল্ডাৰ আছে ফেক, যে জাতিৰ মাজত ক্লেশ লগাব খোজে, সৰু বস্তু ডাঙৰ কৰি দিব খোজে, সেইটো অতি সোনকালে আইডেণ্টিফাই কৰি পেলাই এৰেষ্ট কৰিব লাগে। আৰু মই আপোনালোক ক'লোঁ, যিকেইটা পেজ বা ফেচবুক একাউণ্ট এনেকুৱা ভুৱা কথা বাৰ্তা ফেচবুকত আপলোড কৰি ৰাইজক বিভ্ৰান্ত কৰা একশ্যন লোৱা হ'ব। থেংক ইউ।